কৃষ্ণ বাপ আই সমস্ত। আজি আমি আপোনালোকৰ আগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনৰ কেইটামান সৰু সৰু ঘটনাৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ, যিকেইটা ঘটনাই আমাৰ জীৱনতো নিশ্চয় প্ৰভাৱ পেলাব। এই ঘটনাকেইটা এতিয়া কওঁ শুনক। এবাৰ মহাপুৰুষ মাধৱদেৱৰ ওচৰত বলাই আৰু নৰসিংহ নামৰ দুজন ৰাজবিষয়াই আহি শৰণ লৈছিল। প্ৰথম অৱস্থাত তেওঁলোক দুয়োজনৰ মাজত বৰ মিলাপ্ৰীতিৰ আছিল যদিও পিছলৈ ইজনৰ প্ৰতি সিজনৰ সদ্ভাৱ নোহোৱা হৈ প্ৰায়ে দন-হাই কাজিয়া লাগিবলৈ ধৰে। তেওঁলোকৰ এই শত্ৰুতাৰ কথা লাহে লাহে মাধৱদেৱৰো কাণত পৰিলগৈ। এদিন মাধৱদেৱ তেওঁলোকৰ অঞ্চললৈ ফুৰিবলৈ গৈছিল। গুৰুজন যোৱাৰ সম্ভেদ পাই দুয়োজন ভকত একে সময়তে গৈ তেওঁৰ ওচৰত সেৱা ধৰিলগৈ। অলপ সময় দুয়োৰে লগত মাধৱদেৱে কথা বতৰা পতাৰ পাছত তেওঁলোকক ক'লে, তোমালোকৰ পৰা মই এটা বস্তু বিচাৰোঁ, দিব পাৰিবানে বাৰু? দুয়োজনে একেমুখেই ক'লে, বাপ, আপোনাৰ ওচৰত আমাৰ দেহকেই অৰ্পণ কৰি থৈছোঁ, গতিকে আন সামান্য বস্তু কিয় দিব নোৱাৰিম? আপুনি মাত্ৰ আমাক আজ্ঞা কৰক। তেতিয়া মহাপুৰুষজনাই নিজৰ গাৰ চেলেং চাদৰখন পাৰি দি ক'লে, যদি তোমালোকে মোক কথা দিছাই, তেতিয়াহ'লে তোমালোক দুয়োৰে মাজত থকা ভেদ-ভাৱ আৰু শত্ৰুতাখিনি মোক প্ৰদান কৰা। মাধৱদেৱৰ এনে বাক্য শুনি দুয়োজন ভকতৰ চকু চলচলীয়া হৈ পৰিল আৰু দুয়োজনে মাধৱদেৱৰ আগত দণ্ডৱতে পৰি সেৱা ধৰি ক'লে, বাপ, আমাৰ অপৰাধ মাৰ্জনা কৰক। এতিয়াৰ পৰাই আমি এই শত্ৰুতা ত্যাগ কৰিলোঁ। এই বুলি কৈ দুয়োজন ভকতে পৰম স্নেহত ইজনে সিজনক সাৱটি ধৰি পুনৰ মিত্ৰতাৰ জৰীৰে বান্ধ খালে। অন্য এদিন হীৰাদলৈ নামৰ ৰাজবিষয়া এজনে মাধৱদেৱৰ ওচৰলৈ গৈ 5খন ভাৰত অজস্ৰ বয়-বস্তুৰ লগতে ৰূপ 5 টকা দি সেৱা ধৰিছিল। ইয়াকে দেখি মাধৱদেৱে তেওঁক ইমান ধন সম্পদ ক'ত পালে সুধিলে। তেতিয়া হীৰাদলৈয়ে বৰ গৰ্বেৰে ক'লে, বাপ, মই মজিন্দৰ, চৌধুৰী, পাটোৱাৰী, মেনা আৰু ঠাকুৰীয়া এই 5টা ৰাজপদ ভোগ কৰি আছোঁ। ইয়াৰ উপৰিও মেল দোৱান কৰিও খটি খোচাকে ধৰি অজস্ৰ ধন সম্পত্তি আহৰণ কৰিছোঁ। আপোনালৈ অনা এয়া তাৰেই কিছু অংশ। মাধৱদেৱে তেতিয়া হীৰাদলৈক পুৰাণৰ এটা কাহিনী ক'বলৈ ধৰিলে। এবাৰ হৰিবৰ্ষ দেশৰ ৰজা সৌদামৰ ৰাজপ্ৰসাদলৈ তেওঁৰ ৰাজ্যৰ এজন দুখীয়া আচাৰ্য অতিথি হিচাপে আহিছিল। ৰজাই তেওঁক সেৱা শুশ্ৰূষা কৰি অনেক ধন সম্পত্তি প্ৰদান কৰিলে। তাকে দেখি আচাৰ্যই ক'লে, তুমি ৰজা হৈ প্ৰজাৰ পৰা কৰ কাটল তুলিহে এই ধন সোণ উপাৰ্জন কৰিছা। প্ৰজাৰ মুখলৈ নাচাই তুমি কেৱল ধন ঘটাতে মন দিছা। সৎভাৱে উপাৰ্জিত ধনেৰেহে দান দক্ষিণা কৰা উচিত আৰু তাৰ দ্বাৰাহে ভাল ফল পোৱা যায়। গতিকে প্ৰজাক শোষণ কৰি ঘটা ধনৰ ভাগ মোক নালাগে। এই বুলি কৈ আচাৰ্যই ৰজাই দিয়া সকলো ধন সম্পত্তি ত্যাগ কৰি নিজ ঘৰলৈ ঘূৰি গ'ল। আচাৰ্যৰ নীতি বচনৰ সাৰমৰ্ম উপলব্ধি কৰি ৰজাই এদিন ভেকচন ধৰি কহাৰ এজনৰ পালি হিচাপে কাঁহ পিটি কষ্ট কৰি সোণৰ চৰতীয়া এটা ঘটি ব্ৰাহ্মণক দিলেগৈ। ব্ৰাহ্মণে ইয়াকে বহু ডাঙৰ দান বুলি গ্ৰহণ কৰি নিজৰ পত্নীৰ হাতত অৰ্পণ কৰিলে। পত্নীয়ে খঙতে ক'লে, বহু ধন সোণ পায়ো তুমি নানি এতিয়া এই ক্ষুদ্ৰ চৰতীয়াটোহে মোক দিবলৈ পালাহি। ইয়াৰে মোৰ কি কামত আহিব? এই বুলি কৈ তেওঁ চৰতীয়াটো বাহিৰলৈ দলি মাৰি পেলাই দিলে। কিন্তু কি আচৰিত কথা, সেই চৰতীয়াটো যিডোখৰ ঠাইত পৰিছিল সেই ঠাইতে এজোপা কোমোৰাকে ধৰি বহুত শস্য উৎপন্ন হ'ল আৰু তাৰ পৰা
আচাৰ্যই বহু ধন পালে। কিছু শস্য তেওঁ ৰজাকো দিলেগৈ। খেতি বাতিৰ সম্প্ৰসাৰণ কৰিও যে প্ৰজাৰ উন্নতি সাধন কৰিব পাৰি, সেই কথা ৰজাই সম্ভেদ পালে আৰু প্ৰজাসকলক খেতি বাতি কৰিবলৈ ৰাজসাহায্য প্ৰদান কৰিলে। অতি সোনকালেই ৰাজ্যখন শস্য মৎস্যৰে উভৈনদী হৈ পৰিল আৰু ৰজাইও তেতিয়া কৰ কাটল লাঘৱ কৰি সকলোকে উন্নতি হোৱাত সহায় কৰিলে। এই কাহিনী কৈ উঠি মাধৱদেৱে হীৰাদলৈ ক'লে যে সৎ উপায়েৰে উপাৰ্জিত ধনেৰেহে সুফল পোৱা যায়। অসৎ উপায়েৰে ঘটা ধনেৰে ভৱিষ্যতে বিপদ বিঘিনিয়ে ঘটাব পাৰে। ইয়াকেই কৈ মাধৱদেৱে হীৰাদলৈৰ 5 ভাৰ বয়বস্তু আৰু ধন টকা পইচা প্ৰত্যাখ্যান কৰিলে। অন্য এদিনৰ কথা। এবাৰ মাধৱদেৱে ভকতসকলৰ লগত ব্ৰহ্মপুত্ৰইদি নাৱেৰে গৈ থাকোঁতে কাষৰে এডোখৰ ঠাইত ৰান্ধি বাঢ়ি খাই উঠি নাও মেলি দিলে। বহুদূৰ যোৱাৰ পিছত হঠাতে মাধৱদেৱৰ মনত পৰিল যে ৰন্ধা বঢ়া কৰা ঠাইডোখৰ অপৰিষ্কাৰ কৰি এৰি থৈ অহা হ'ল। ভকতসকলক এই বিষয়ে সোধাত তেওঁলোকেও কথাটো সঁচা বুলি ক'লে। তেতিয়া মাধৱদেৱে ক'লে, নাও এতিয়াই উভতোৱা, ঠাইডোখৰ পৰিষ্কাৰ কৰি থৈ আহোঁগৈ ব'লা। ভকতসকলে ক'লে, বাপ বহুদূৰ অহা হ'ল, আজিলৈ আৰু ঘূৰি নাযাওঁ দিয়ক। মাধৱদেৱে তেতিয়া সকলোকে আদেশৰ সুৰত ক'লে, এই কথা কেতিয়াও হ'ব নোৱাৰে। পাছত কোনোবাই আমাক অনাচাৰী বুলি ক'ব। গতিকে পলম নকৰি আমি উভতি গৈ ঠাইডোখৰ পৰিষ্কাৰ কৰি থৈ আহিবই লাগিব। নিৰুপায় হৈ ভকতসকলে নাও ঘূৰাবলগীয়া হ'ল। এইদৰে ভকতসকলক মাধৱদেৱে পালনীয় সদাচাৰৰ শিক্ষা প্ৰদান কৰিছিল। বাপ আই সমস্ত, মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ এনে বহু সুন্দৰ ঘটনা আছে যদিও আজিলৈ ইয়াকেই কৈ আমি সামৰণি মাৰিলোঁ। পুনৰ এনে কথা শুনিবলৈ যদি আপোনালোকৰ আগ্ৰহ আছে, তেতিয়াহ'লে কথাখিনি শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি সেৱা ধৰিলোঁ। কৃষ্ণ।